Hi friends, good morning, good afternoon. মানে এতিয়া কেইটা হৈছে এক ছেকেণ্ড 12:30 গুড মৰ্ণিং গুড আফটাৰনুন আপোনালোকৰ সকলোকে মই আজি ব্লগটো এতিয়াৰ পৰা আৰম্ভ কৰিছোঁ মই আপোনালোকক কৈছোঁ 10 দিনমান মই আলিপুৰদুৱাৰত আছিলোঁ গৈ পিনে আহিছোঁ পৰহি তো তাৰপিছৰ পৰা হয়তো ব্লগ এৰিছোঁ তাত থকাবিলাক মানে মই পষ্ট কৰি আছিলোঁ তো আজি মই ইয়াতে আছোঁ গুৱাহাটীতে আছোঁ গতিকে মই এতিয়া 12:30 এতিয়া মই মোৰ ভণ্টিৰ ঘৰলৈ যাব লৈছোঁ মানে ভণ্টি যে নতুন ঘৰটো বনাই আছে ন আৰু তাত যাব ওলাইছোঁ মানে বনোৱা হোৱা নাই জাষ্ট মই অকণমান চাবলৈ বিচাৰিছোঁ মানে মাজে মাজে গৈ চাই থাকোঁ ঘৰটো কিমানখিনি আগবাঢ়িছে আৰু কাৰণ তেওঁলোকেতো কৈছে অক্টোবৰত ঘৰ ল'বই গৃহপ্ৰৱেশ কৰিব গতিকে কিমানখিনি আগবাঢ়িছে চাই আহোঁগৈ আপোনালোককো দেখাম দেই এতিয়া মই এটা বস্তু দেখাই আছোঁ ভণ্টি মানে মোক ফোন কৰি কৈছে তই যেতিয়া আহি আছ মোৰ অলপ ভোক লাগিছে কিবা এটা বনাইছোঁ যদি লৈ আহিবি মই আমাৰ কিচেন কোনাক ক'লোঁ বনাই দিছে কিবা অকণমান তাকে লৈ গৈ আছোঁ মই গৈ আছোঁ মানে মোক লৈ গৈ আছোঁ মোৰ ল'ৰাই সৰু বেটাই স্কুটিত ইয়াৰ পৰা বেছি দূৰত্ব নহয় তো স্কুটিততো যাবই লাগিব কাৰণ বোকা মাটি হৈ আছে ৰাস্তা ঘাট বিৰাট বৰষুণ দি আছে গুৱাহাটীত তো মূৰত এসোপা তেল লৈ লৈছোঁ এইটো মূৰটো ধুই আহি মোৰ পাৰ্লাৰত গৈ অহাৰ পথত আৰু এটা কি হ'ল জানে নাই মই মানে যেতিয়া হেৰিলৈ গৈছিলোঁ না আলিপুৰদুৱাৰলৈ গৈছিলোঁ না তাৰ মই কেইবাটাও ড্ৰেছ লৈ গৈছিলোঁ মানে ড্ৰেছটো লৈয়ে যায় মানুহৰ কাপোৰ কানি তাৰ ভিতৰত এই নিগনি এনেকুৱা মোৰ বহুতবাৰ হৈছে এই প্ৰথম নহয় আপোনালোকে দেখিছোঁ চাগে আগতে মই দেখাইছোঁ নিগনি মোৰ একদম ধুনীয়া এটা কুৰ্তি খাই থৈছে তাতে পিন্ধিব ওলাইছোঁ দেখিছোঁ ফাটা নিপিন্ধিলোঁ এতিয়া সেইটোকে মেৰামতি কৰিবলৈ টেইলাৰ ওচৰত লৈ গৈ আছে আপোনাক দেখাই আছোঁ বাৰু ৰ'ব দেই এনেই গমেই নাপায় এইটো তাকো আগফাল পিছফাল বুলি কথা নাই ফাটিলেওতো বেয়াই লাগে এইখিনি গম পায় ন তো মই কেইটামান বস্তু মই এখন পুৰণা শাড়ীৰ পৰা শাড়ীখন পুৰণা নহয় নতুনেই মানে এতিয়া আৰু পিন্ধিব নোৱাৰোঁ সেইখন শাড়ী ৰংচঙীয়া আছিলে তো এইবিলাক এৰাই থৈছোঁ মই ভাবিছোঁ ইয়াতে এটা লগাই ল'ম এনেকৈ গম নাপাব দুনো হাঁহিয়ে আছে মানে কিবা কি কৰিম আৰু পিছত আপোনালোকক দেখাম বাৰু লগোৱাৰ পিছত কেনেকুৱা লাগে এইটো মই বেগত ভৰাই লৈছোঁ তো কাপোৰটো জাপি লৈছোঁ মই আৰু এই নাইটিটো অকণমান দীঘল হৈছে এইটো ছুটি কৰি লওঁ তাৰমানে মই আকৌ অহা মাহত চাগে যাবলগীয়া হ'ব পাৰে আলিপুৰদুৱাৰ তো সেইকাৰণে মই বস্তুখিনি ৰেডি কৰি থওঁ অ'কে থাকিব মোৰ লগত মই দেখাই গৈ থাকিম আজি ব্লগটোত আপোনালোকে সকলোৱে থাকিব বুলি মই আশা কৰিলোঁ অকণমান ফ্ৰাইড ৰাইচ খাই ল'লোঁ তাৰমানে পুৰণি ভাতে ফ্ৰাইড ৰাইচ মানে যোৱাকালিৰ ভাতটো ৰৈ যায় ন তাৰ কিচেন কোনে ধুনীয়াকৈ ফ্ৰাইড ৰাইচ বনাই দিছে আলু ভাজি আৰু কণী ভুজিয়া নিচিনা ভাজি লৈছে আলু কণী পিঁয়াজটো দিছেই আৰু টমেটো এনেকৈ দি পিনে ফ্ৰাইড ৰাইচ বনাই দিছিলে সেইটো মই ৰাতিপুৱা খাই লৈছোঁ ৰাতিপুৱা বুলিবলৈ কি 11:30 খাইছোঁ এতিয়া নেমু চৰবত বনাই দিছে এই নেমুকেইটা আনিছিলোঁ মই আলিপুৰদুৱাৰ মোৰ ননদৰ ঘৰৰ পৰা খাই ন গা পা ধুই চাকি দি ল'লোঁ দেখাম দেই দেখাই আছোঁ ৰ'ব এয়া মোৰ লাড্ডু গোপাল এয়া মোৰ কৃষ্ণ গোসাঁই এয়া মোৰ অকণমানি গণেশ বাবা এই গণেশ বাবাজনক মই যোৱাকালি আনিছোঁ হেৰিৰ পৰা মোৰ ওপৰত যে মোৰ মন্দিৰটো আছে ন ভগৱানৰ আপোনাকতো দেখাইছোঁ আগতে ব্লগবিলাকত তাৰ পৰা আনি ইয়াত থৈছোঁ কিয়নো মই শুনা পালোঁ এইকেইদিনতে যে দুজন গণেশ একেলগত থ'ব নাপায় গতিকে সেইকাৰণে তাতো অলৰেডি এটা গণেশ আছে লক্ষী গণেশ মোৰ বোৱাৰীয়ে কি এই যে কিটো সময়ত যে কিনে নহয় পিতলৰ বস্তু ষ্টীলৰ বস্তু সেনেকুৱা সেইটোত কিনিছিলে কালী পূজাৰ যে দেৱালীৰ আগে কিনে আগদিনা সেইটো তো সেইকাৰণে দুটা হোৱাৰ কাৰণে মই এইকেইদিন শুনা পালোঁ যে দুটা গণেশ একেলগে থ'ব নাপায় সেইকাৰণে মই এইটো লৈ আনিছোঁ কিয়নো মোৰ এইটো মিষ্টাৰে আনিছিলে আজি প্ৰায় 20 বছৰ আগতে বৃন্দাবনৰ পৰা অকণমানি গণেশটো গতিকে থৈছোঁ ফোন কৰি আছে বোধহয় মোৰ ভণ্টি মই চাওঁ দেই যাব ওলাইছোঁ লাইটটো অফ কৰোঁ
আৰু মই মূৰত বহুত তেলটো গৰম লাগিছে কিবা তেলবিলাক এনেকৈ বৈ আহি আছে দৰ্জাটো খোলা থাক মেকুৰী বহুত নিগনি মেকুৰী খাব মেকুৰী দৰ্জা বন্ধ কৰি থ'লে মেকুৰী সোমাব নোৱাৰিব নহয় কেনে খুলি থৈছোঁ ধুয়ে দিছিলে এটা এতিয়া আমি ওপৰত উঠাই ৰাখিছিলাম টিফিন লৈ গৈ আছোঁ ভণ্টিৰ কাৰণে কি জানো ভণ্টি 1 ঘণ্টা হ'লেই কোৱা আৰু পিছফালে খোলা আছে বা মিঠু এটা আছে লাইটটো নুমাই দিওঁ আচ্ছা আচ্ছা তই নুমাই দিবি হা বহুত পইচা হেৰি উঠা নাই ৰিচাৰ্জ কৰিব লাগে না কাৰেণ্টত ইলেক্ট্ৰিকত বহুত ভেজাল এতিয়া মাহে মাহে আলু দালি চাউল কিনাৰ কাৰণে পইচা ৰখাতকৈ না সেইটো ৰাখিব লাগিব লগতে কাৰেণ্টৰ কাৰণেও পইচা ৰাখিব লাগিব কাৰণ যেতিয়াই তেতিয়াই পইচা ভৰাই থাকিব লাগে ৰিচাৰ্জ কৰি থাকিব লাগে আজিকালিতো মোবাইলত সেনেকৈ যেতিয়া তেতিয়া ভৰাব নলগাই হ'ল মাহে মাহে কৰিব পৰা হ'ল মাহেকীয়া ছমাহীয়া বছৰেকীয়া মোবাইলৰ ৰিচাৰ্জবিলাকৰ কথা কৈছোঁ তো সেইবিলাকতো ভেজাল নাইকিয়াই হ'ল এতিয়া কাৰেণ্টৰ মানে মূৰ খাই দিছে এইটো এমহে ৰিচাৰ্জ কৰিলে ভাল আছিলে হয়নে নহয় নাজানো আৰু কি ভাল দেখাইছে এতিয়া হাতত অনবৰতে পইচা থ'ব লাগে পইচা দিছে তোমাৰে এতিয়া আগফালে লৈ লৈছোন এতিয়া প্ৰথমতে গ'লে নহয় বৰষুণ দি আছে কি লাগি আছে বাবা তুলনি আছে যে নাই ফোনটোতো কোনো নধৰে না ফোনটো ধৰিলেতো মই দেখা অলপ এয়া চাওক বেটাই কৈছে কেলেনো এই গেলা সোপা দেখাইছা তোমাৰ বন্ধুসকলক আমি কেনেকুৱা গেলা জেগাত থাকোঁ সেইটো দেখা পাব মই যে ইয়াত কোনেও বেয়া নাপায় এনেকুৱা অসমৰ এইটো আমি একেবাৰে অনবৰতে দেখি থকা ভিউ হয় বৰষুণৰ দিনত হয়নে নহয় এয়া মই ভণ্টি ঘৰৰ পৰা যাবলৈ ওলালোঁ আমাৰ বাকীখিনি আপোনাক দেখুওৱা নহ'ল কেতিয়াবা পিছত দেখুওৱা হ'ব এয়া মই ভণ্টি ঘৰৰ পিছফাললৈ আহি আপোনালোকক কহুৱা বনবিলাক দেখাই আছোঁ কহুৱা বন মোৰ অশান্ত মন আল ফুল হাতেৰে লোৱা হাবতী ভূপেন হাজৰিকাৰ কলিতিৰ বন্ধুসকল মই ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিলোঁ কিয়নো ভিডিঅ'টোত হয়তো আপোনালোকৰ ভাল নালাগিব পাৰে তথাপি মই ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিলোঁ মোৰ আজি মনটো ভাল নহয় আৰু ইয়াৰ পিছৰ ব্লকত হয়তো মই হবিহক জনাম কিজানি যদি মোৰ মনে শক্তি দিয়ে যে আপোনাক ক'বলৈ আৰু নহ'লে নহ'ব আৰু মনটো ভাল নহয় শুই আছোঁ টোপনি নহয় এনেই মানে বিচনাখনত পৰি আছোঁ এতিয়া ভাত পানী খাই উঠিলোঁ ভগৱান পূজা দি উঠিলোঁ ভাত পানী খালোঁ বেটাকো দিলোঁ ৰান্ধি বাঢ়ি গৈছে যেনিবা মই ৰান্ধিবলগীয়া হোৱা নাই যি নহওক মনটো ভাল নহয় আৰু বাকীখিনি হবিয়াক মই ইয়াৰ পিছৰ ব্লকত ক'ম তো ভাবিছোঁ এটা মানে মই এইখিনি ক'বলৈ কেলৈ আহিলোঁ জানে এই মই হঠাৎ মোবাইলটো চাই থাকোঁতে ৰীল এটাত দেখিলোঁ 18 বছৰ এনেকৈ লিখা আছে যে
কিবা এটা এনেকুৱা লিখা আছে 30 বছৰ বয়স আহিলোঁ, ভাবিলোঁ এইখিনি কৰিলোঁ, তাৰ ল'ৰা ছোৱালী এইখিনি লালন পালন কৰিলোঁ, যেতিয়া সময় হ'ব তেতিয়া আমি আকৌ নিজৰ ইচ্ছামতে মানে ফুৰা চকা বা নিজৰ ইচ্ছামতে কাপোৰ কানি পিন্ধিম। তাৰপিছত ক'ৰবাত যেতিয়া 40 ক্ৰছ কৰিলে তেতিয়া মানে মানুহৰ জীৱনটো কথা, প্ৰত্যেক মানুহেই এনেকুৱা ভাবে আৰু প্ৰথমটো 20ৰ পৰা 30লৈকে ভাবে যে কেনেকৈ আগবাঢ়ি যাওঁ, জীৱনটো কেনেকৈ আগবাঢ়ি যাওঁ। লগতে ল'ৰা ছোৱালী সৰু সৰু থাকে ন, ডাঙৰ দীঘল কৰোঁতে সময়বিলাক কেতিয়া যে পাৰ হৈ যায়। কেতিয়া মোৰ জীৱনটোক লৈ ক'ম বাৰু হা। তো মই যি নহয় আকৌ ঘূৰি আহিলোঁ। 40 আপ হোৱাৰ পিছত ভাবিলোঁ ল'ৰা ছোৱালী উচ্চ শিক্ষাৰ কাৰণে আমি পইচা লোন লয় নিজৰ পৰা চব লৈ মানে গোটেই খুলি মেলি চব গোটাই মেলি ল'ৰা ছোৱালীক যাতে ভাল শিক্ষা দিব পাৰোঁ। লাষ্টতকৈ কোন কেইটা কিমানটাই ভাল শিক্ষা পায় সেইটো নাজানো। অকল পঢ়া পুথিগত শিক্ষাই যে শিক্ষা সেইটো নহয়। স্বভাৱ চৰিত্ৰ ভালকৈ থকা সেইটো এটা শিক্ষা দেই, সেইটো ডাঙৰ শিক্ষা। পুথিগত শিক্ষা মানুহক এটা উচ্চ শিক্ষালৈ নিবলৈ এটা হেৰি হয়, চ'ৰ্চ হয়। কিন্তু যিটো মানৱ শিক্ষা বুলি কয়, যিটো ঘৰৰ পৰা শিক্ষা এটা পায়, সেইটো মেইন, সেইটো প্ৰথমতেই ধৰি ল'ব লাগিব। মই কথাবিলাক একচুৱেলি কি জানে, সজাই পৰাই ক'ব নোৱাৰোঁ। কিন্তু মোবাইলটো আঁতৰাই দিলে মই ধুনীয়াকৈ ক'বলৈ জানো, কিন্তু মোবাইলটোৰ আগত মই হয়তো অকণমান হেৰি লাগি যায়, কথাবিলাক আহি নাহে, পটককৈ ঘূৰি নাহে, কেলৈ বা নাজানো। মই শুই আপোনালোকৰ লগত কথা পাতি আছোঁ। যি নহওক, তাৰপিছত দেখোন 50 ক্ৰছ কৰাৰ পিছত তাৰ মানুহবিলাকে আৰু সময় দেখোন তেতিয়াও মানুহ ভাবে যে এতিয়া ল'ৰা ছোৱালী ডাঙৰ হৈ গ'ল, ল'ৰা ছোৱালী বিয়া বাৰু কৰালে, নিজৰ নিজৰ সংসাৰত ব্যস্ত হৈ গ'ল, আমাৰ আৰু এতিয়া বহুত সময় এতিয়া আমি ফুৰিম চাকিম খাম বা মস্তি কৰিম। কিন্তু তেতিয়ালৈকে কি জানে, আপুনি বহুত কিবা কিবি খাব নোৱাৰা হৈ যায়, বহুত কিবা কিবি পিন্ধিব নোৱাৰা হৈ যায়। আৰু হয়তো চবতকৈ যিজনৰ লগত হাত ধৰি হয়তো আপুনি মুক্ত আকাশত বিলীন মানে বিলীন বুলি ক'লে বেয়া অৰ্থ হয়, ফুৰিবলৈ বিচাৰিব মানে মুক্ত আকাশৰ তলত, মানে আমাৰ এতিয়াতো ইমান গুৰুত্বপূৰ্ণ কামবিলাক নাথাকে ন, হৈ যায় মানে অলৰেডি ফিনিছ হৈ যায় তেতিয়ালৈকে, মই সেইটো ক'ব বিচাৰিছোঁ। কিন্তু তেতিয়ালৈকে কি হয়, কেতিয়াবা কাচিত যাৰ লগত হাত ধৰি আপুনি ভাবিছিল যে আমি ফুৰিম খাম পিন্ধিম, হয়তো লগ এৰি গুচি যায় আগতে, বুজি পাইছে? তেতিয়া আৰু আপোনাৰ বাকী নাথাকে, কাৰণ অকলশৰীয়াটো আপুনি মন নাযায় ন, কেতিয়াও মন নাযায়। থৈছোঁ, বোলে ভাল লাগিলে মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰিব। অ'কে বাই।